গাইছ মানে এতিয়া ৰাতিপুৱা হৈছে আমি পিকনিক যাবলৈ ওলাইছে চাব পাৰে এইটো মিজানুৰ এটা আমাৰ প্ৰিয়া আন্ধাৰে মানে দেখা পোৱা নাই চাগে ৰাতিপুৱা ছাৰ বাইদেউ অহা নাই আমি আগত আহি পালোঁ স্কুলত আহি পাইছোঁ ৰাতিপুৱা 5:30মান বাজে ছাৰহঁতে অহাই নাই চবে জুই শিকি আছে মই অকণমান যাওঁ জুই শিকিবলৈ জুই বহি আছোঁ আমি চাব পাৰে স্কুলত আছোঁ পিকনিক খাবলৈ আহিছোঁ কিন্তু ছাৰহঁতে অহা নাই আমাক জল্দি আহিব দি কেনে চাব পাৰে বৰ্তমান স্কুলত এয়া আমাৰ ফ্ৰেণ্ড গেলা নাচি আছে বাছত নাচিবা দে নাচিবা বাছত এতিয়া মানে অকণমান জুই শিকি আহোঁ যিহেতু বহুত ঠাণ্ডা সূৰ্যটো ওলাবই আৰু কিন্তু ছাৰহঁতে আহি পোৱা নাই এতিয়া নাই কিন্তু আমি আহি কেনে ৰেডি ছাৰহঁতে বা কেতিয়া আহে এতিয়া অকণমান ফটো চটো মাৰি আছোঁ আৰু মোৰ ছানগ্লাছটো ভাই মোৰ ছানগ্লাছটো দিয়ে মই অকণমান ফটো চশমা এতিয়া চশমা পিন্ধিম চাওক আপোনালোকে কেনে লাগিছে ক'ব নিশ্চয় হেণ্ডচামে লাগিছে না মই জানো ওপৰত চাব পাৰে চবে জুই বহি আছে স্কুলৰ ভিতৰতে আছোঁ কিন্তু এতিয়ালৈকে ছাৰ বাইদেউ অহাই নাই গ'ল 6টা বজাত কৈ কিনে 6:30 বাজি গ'ল বাছ আহি গ'ল সূৰ্য উঠি গ'ল এতিয়া আমি যাই আছোঁ আৰু STC-খন আহি গৈছে বোলে এখন STC-ত আমি যাম চাব পাৰে STC-খন মাতিখন যাবলৈ ধৰিছে চাব পাৰে আপোনালোকে ওয়েলকাম বেক টু মাই নিউ ভিডিঅ' কেনেকুৱা আছে আপোনালোক মোৰ নাম আজহাৰ আৰু আপোনালোকে চাইছে আজি আমি যাই আছোঁ বগামাটিলৈ পিকনিক খাবলৈ বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বাছখন যাবলৈ ধৰিলে আৰু হাল্লা কৰা হ'ল বহুত মানুহ আহিছে মই অকলে নাই আমি এতিয়া বগামাটিত এতিয়া বহি আছো বগামাটিত চাব পাৰে দুনিয়াৰ বগৰী গাছ আছে বগামাটিত ভাবি আছো মান কেনে লৈ যাওঁ নেকি প্লাষ্টিকত দোকান উঠাই কেনে বগৰী খাব নেকি একদম টেঙা শুনটো মিঠা নহয় আৰু কিবা মই শুনিছিলোঁ সৰস্বতী পূজাৰ আগত বোলে বগৰী খাব নালাগে পৰীক্ষা বোলে বেয়া হয় কমেণ্টত ক'বচোন আপোনালোকে চাওক সেইকাৰণে মই খোৱা নাই অহাৰ পিছত আমাক ব্ৰেকফাষ্ট দিছে কমলা চিলাইছ জেলি কল এইবিলাকে দিছে আৰু
খাইছোঁ চাহ খাব দিছে আমাক অকণ বাহিৰৰ পৰা ঘূৰি আহোঁ বগামাটি ধুনীয়াৰ মানুহ আহিছে চাব পাৰে আপোনালোকে এয়া বহুত মানুহ আহিছে আৰু আমাৰ যিবিলাক আমাৰ লগত অহা মানুহবিলাক আছে এইপিনি মই দেখাই আছোঁ এয়া আমাৰ ছাৰ বাইদেউসকল এইপিনি আছে এয়া আৰু আপোনালোকক দেখাইছোঁ মই পানী নদীটো দেখাই আছোঁ নদীটো ডাঙৰ আছে কিন্তু সকলো ছাইডত বহুত ভিৰ চাওক কিমান ভিৰ জেগা পোৱা নাই সেইকাৰণে আমি এইখিনিত জেগা পাইছোঁ আৰু চাব পাৰে এক কেৰাহী মাছৰ চাব পাৰে আৰু এয়া আমাৰ মৰমৰ বাইদেউসকল যিসকলে কাম কৰি বহুত ভাল পায় আমাৰ ছাৰো এজন আছে বহুত ভাল পায় কাম কৰি আছে আমাৰ ষ্টুডেণ্টবিলাকক কৰিব দিছে মানে মুখ চুখ ফুলাই কেনে বহি আছে গা এনে এতিয়া আমি যাই আছো পাহাৰৰ ওপৰলৈ ক'ৰবাত বোলে বুদ্ধদেৱৰ মন্দিৰ আছে এবাৰ চাই আহোঁ পাহাৰৰ ওপৰত আমি যাই আছো মই বাইদেউৰ লগত যাই আছো এইটো হ'ল ইয়াতে সকলোতকৈ ফেমাছ বস্তু জিপ লাইন আমাৰ বগামাটি ভিউ চাব পাৰে কি ধুনীয়া জেগা পানীৰ ওচৰত যাই আছো এই পানীৰ এইখিনিত য'ত পানী আছে চাব পাৰে সেয়া পানী কি ধুনীয়া ভিউ আহি আছে ইয়াৰ পৰা পানীৰ ওচৰত যাম এতিয়া অকণমান পিছত চাব পাৰে কি ধুনীয়া জেগা চাব পাৰে ভিউ খুলি ঠাণ্ডা ঠাণ্ডা বতাহ খালোঁ বহুত ঘামি গৈছিলোঁ ঠাণ্ডাৰ দিন আকৌ বহুত গৰম ইয়াতে ঘামি গৈছোঁ কিন্তু এতিয়া ওপৰত ঠাণ্ডা ঠাণ্ডা বতাহ খাই ঠাণ্ডা ঠাণ্ডা কল কল হৈ গ'লোঁ এতিয়া যাই আছোঁ বুদ্ধদেৱৰ মন্দিৰলৈ কিমান উশাহ চাব পাৰে এইটো কিমান উশাহ কি ধুনীয়া আপোনালোকে আহিব চাব আৰু এটা ভিউ মই দেখাই আছোঁ চাব পাৰে চাওক সেইটোতে নদীটো দেখা হৈছে পিছ চাইডে সেই পাহাৰখন পাৰ হ'লে ভূটান পাই যাব আপোনালোকে আৰু এই পানীটো ভূটানৰ পৰা বৈ আহিছে চাব পাৰে ধুনীয়া ভিউ আহি আছে আপোনালোকে আহিব চাব চাইড হওক এতিয়া আমি যাই আছোঁ মেইন জেগাটোলৈ পানীৰ ওচৰলৈ ইমান ধুনীয়া জেগাটোত যাই আছোঁ এই পাহাৰৰ ওপৰৰ পৰা যিটো জেগা দেখাইছিলোঁ সেইটোত যাই আছোঁ চাব পাৰে পিনে দলঙৰ ওপৰত সেই ওপৰৰ পৰা এতিয়া তলত আহিলোঁ মানুহবিলাকৰ লগত অকণ হাত ভৰি দিওঁ পানীখিনিতে পানী চাব পাৰে ইমান ধুনীয়া ভিউ আহি আছে ভিডিঅ'টোত চাওক মই ভিডিঅ'টো একো কালাৰ কাৰেকশ্যন কৰা নাই চাওক কি ধুনীয়া ভিউ আহি আছে অকণ হাত ভৰি ধুম বুলি ভাবিছোঁ মোৰ লগৰবিলাকে চাওক একদম কাপোৰ চাপোৰ খুলি গা ধুই আছে একদম মই নুধো মই গামোচা চামোচা একো অনা নাই সেইকাৰণে আপোনালোকে যাখিনি চাই থাকক কি মজা জেগা চাওক একদম 360 ভিউ আৰু আমি আছিলোঁ তেতিয়া এই পাহাৰৰ ওপৰত এতিয়া নামি আহিছোঁ 360 ভিউ দেখাই আছোঁ আপোনালোকক এইটো পানী মই এতিয়া ভৰি হাত ধুম বা কি ঠাণ্ডা পানী ঐ চাবৰে এই মোৰ ঘড়ীটো ৱাটাৰপ্ৰুফ একো নহয় চাইছে মোৰ ঘড়ীটো ৱাটাৰপ্ৰুফ হাতখন কি চাফা লাগছি একদম ঠাণ্ডা পানী হাত ভৰি ধুম মই এতিয়া মই হাত ভৰি ধুবলৈ যাম গা নুধো কাৰণ কাপোৰ অনা নাই মজা পানী আপোনালোকে চাব পাৰে আৰু পানী এনজয় চাওক এয়া পানী কিমান চিকচিকা পানী এয়া আমাৰ পানাগলা আছে চাব পাৰে গা ধুই আছে কিন্তু মই গা ধোৱা নাই এয়া ভূটানৰ পাহাৰ কি ধুনীয়া জেগা চাওক ইমান ধুনীয়া জেগা চাওক হাত ধৰি দিলোঁ মই গা নুধুলো এয়া আমাৰ পাটনাগলা ছাৰো আছে গা ধুই আছে মই কাপোৰ অনা নাই সেইকাৰণে গা ধোৱা নাই ছাৰ কেনে লাগিল বঢ়িয়া ঠাণ্ডা পানী নে মই ধুলো হয় মই কাপোৰে অনা নাই বাৰে বাৰে মই ভিউটো দেখাই আছোঁ ইমান ধুনীয়া ভিউ চাওক একবাৰ কি ধুনীয়া ভিউ একো কালাৰ কাৰেকশ্যন নকৰাৰ পিছতো ইমান ধুনীয়া ভিউ আহি আছে
চুপ ধুলো একদম ফ্ৰেছ হৈ গ'লো বগা মাটিৰ পানী দি বগা হৈ গ'লো বেছি বগা হেন লাগি আছে দেখোন আৰু এবাৰ দেখাই দিওঁ 360 ভিউ চাই লওক এয়াই হৈছে বগা মাটি চাওক ধুনীয়া ভিউ আপোনালোকেও আহিব আৰু প্ৰাকৃতিৰ আনন্দ আমি খাবলৈ বহিলোঁ সেইকাৰণে এতিয়া পেট চেট ভৰি বেল্টি আছোঁ ঘৰলৈ যাম তো এই বাছত আছোঁ আৰু আমাৰ ছাৰহঁতে খাই আছে দেখা চাব পাৰে মই দেখাই আছোঁ ঘৰত যাম আৰু অ' ছাৰ ইপিনে চাওক তাৰে পিছত এতিয়া ছাৰহঁতে খাই আছে খাই চাই কেনে এতিয়া বেল্টি আছোঁ আৰু টোপনি লাগিছে খাই চাই কেনে তো এতিয়া ঘৰত যাম আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টাটো দাবাই দিব ছাবস্ক্ৰাইব কৰিলে এনেকুৱা ভিডিঅ' সদায় চাবলৈ পাই থাকিব মানে ছাবস্ক্ৰাইব যদি কৰে আপোনাৰ মোবাইলত নটিফিকেশ্যন যাব যেতিয়া মই ভিডিঅ' এটা নতুন ইউটিউবত আপলোড কৰোঁ তো ছাবস্ক্ৰাইবটো কৰিবই নিশ্চয় তো তেতিয়ালৈকে বাই বাই টেক কেয়াৰ